মামাহঁতৰ ঘৰলৈ আহি বাৰীখনলৈ নোযোৱাকৈ জানো থাকিব পাৰি। বিভিন্নজোপা গছ গছনিৰে ভৰপূৰ, বাগিচাখনৰ মাদকতা সুকীয়া, তামোলৰ শাৰীবোৰ বৰ ধুনীয়া, লগতে বিভিন্ন ধৰণৰ শাক পাচলি যেনে ধৰক বেঙেনা, উৰহি আৰু ইত্যাদি ইত্যাদি। আৰু নদন বদন হৈ থকা এই বিলাহীজোপাও বৰ ধুনীয়া। আৰু বেছি ভাল লাগে যেতিয়া নিজৰ হাতেৰে ঘৰৰ পাচলিবোৰ ছিঙা হয়, নহয়নে? ই এক অন্য সোৱাদ। মৰম লগা জলকীয়াডাল আৰু মায়ে শাক বুটলিছে, খুতুৰা শাক। আৰু এই গোটেই মৰম লগা বাৰীখনৰ যত্ন লোৱা গৰাকীনি অৰ্থাৎ মোৰ আইতা ফটো তুলিব বৰ এটা ভাল নাপায়, যদিও নাতিনীয়েকে জোৰ দিয়াত নিজৰ ৰোৱা ফুলজোপাৰ লগতহে হেনো ফটো একপি উঠিব। যা নহওক, মৰম লগা মোৰ আইতাজনীৰ ফেভৰেট পাছ টাইমে হৈছে গছ গছনিবোৰ চোৱা চিতা কৰা। আৰু বহাগৰ বতৰা লৈ আহিল নদন বদন হৈ থকা কপৌ ফুলজুপিয়েও। কি যে ধুনীয়া, চাই থাকিব মন যায় নহয়নে? আইতাজনীয়েও নিজ হাতেৰে বেঙেনা ছিঙি দিছে আমাৰ কাৰণে হেনো। সাঁচি ৰাখিলোঁ মুহূৰ্তবোৰ। আৰু কলৰ এয়া বাগানখন কেইথোকমান কলেৰে জিলিকি আছে। এই নেমুজোপা বৰ ডাঙৰ আৰু পুৰণিও, চুই এক বৰ ভাল লগা অনুভৱ। আচ্ছা, এবিধ খাই পাইছেনে কেতিয়াবা? আৰু দুটা টেঙা ছিঙি ল'লোঁ ঘৰলৈ বুলি। আৰু এনেধৰণৰ কত যে কিমান গছ বাৰীখনত, তাৰে সৰু প্ৰতিচ্ছবি